বড় একো ফেক্টর নহয়। আমি কৈছোঁ BTC অঞ্চলত BPF-এ ৰাজনৈতিকভাৱে 1 নম্বৰ পজিশ্যনত আছে। আজিৰ দিনত ছেকেণ্ডত BJP আছে, 3 নম্বৰতহে UPPL। জানে দেখিবলৈ পোৱা নাযায়। খাম্পা কিবা অসুখ হ'ব পাৰে, মই খবৰ লৈছোঁ কিবা এটা অসুবিধা হৈছে, সেইকাৰণে অহা নাই। কিন্তু খাম্পা আমাৰ দলতে আছে, আপোনালোকে চিন্তা কৰিব নালাগে দেই। আমাৰ BPF দলৰ 6th ট্ৰাইনেল কনফাৰেন্সৰ CWC হওক, PMB হওক বা আজি ডেলিগেট যিটো আলোচনা সেইটো কমপ্লিট হ'ল, ইতিমধ্যে শেষে হৈ গ'ল। আৰু আমি PMB বডি আৰু CWC মিটিঙত যিখিনি আমাৰ ৰেজুলেশ্যন পাছ কৰি লৈছে, সেইটো আমি ডেলিগেট হাউচত আজি সকলোৰে পৰা অপিনিয়ন লৈ পেলাই পাছ কৰি লৈছে। তো এই 2025-ত আগন্তুক 2025-ত BTC নিৰ্বাচনটো ভিত্তি কৰি পেলাই আমি কিছুমান সমস্যাৰ ওপৰত ডিচিশ্যন লোৱা হৈছে। যদি চৰকাৰ আহে তেতিয়াহ'লে আমি লিখিতভাৱে আমি দিম, আপোনালোকে সেইটো চাই পেলাই ক'ব পাৰিব যে বিশেষকৈ যিহেতু BPF দলে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই দল কৰিছে, সেই হিচাপত সকলো জাতি জনগোষ্ঠীকে সমানে গুৰুত্ব দি পেলাই আমি কেনেকৈ কাম কৰি যাম, ইয়াৰ ওপৰত বিশেষকৈ আলোচনা হৈছে। কোচ ৰাজবংশী বা আদিবাসীসকলৰ জনজাতিকৰণৰ কথা, গোৰ্খাসকলৰ প্ৰটেক্টেড ক্লাছ স্বীকৃতি দিয়াৰ কথা, এইবিলাক স্পষ্টভাৱে আমি ইয়াৰ বাদেও আমি ওদালগুৰিটো যিহেতু কোকৰাঝাৰৰ পৰা ওদালগুৰিবাসী ৰাইজ আৰু তামোলপুৰবাসী ৰাইজৰ কাৰণে আমি ওদালগুৰিত এটা মিনি ছেক্ৰেটাৰিয়েট আমি বনাম, সেইবিলাক আমি ডিচিশ্যন লৈছে। আৰু সকলো দিশত যিকোনো এক্সামত যাতে আমাৰ BTC ল'ৰা ছোৱালীসকলে যিকোনো কম্পিটিটিভ এক্সামত যাতে ভালকৈ এটেণ্ড হৈ পেলাই ৰিটেন এক্সাম হওক বা মৌখিক এক্সাম হওক, এইবিলাক যাতে আমি ভাল কোচিং দি পেলাই চাকৰি দিয়াৰ ক্ষেত্ৰত যাতে ইজি হয়, সেইকাৰণে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এটা কোচিং চেণ্টাৰ আমি বনাম বুলি এইবিলাক আমি ডিচিশ্যন লৈছোঁ। আৰু প্ৰত্যেক বছৰত আমি এবাৰ ডিষ্ট্ৰিক্ট ৱাইজত ইয়থ ফেষ্টিভেল আমি বনাম বুলি আমি ডিচিশ্যন লৈছোঁ। মুঠতে আৰু কমিউনিকেশ্যনৰ ক্ষেত্ৰত কিছুমান নদীৰ ওপৰত আমাৰ ব্ৰিজ বনোৱাৰ কথা আছে, যেনিবা বেকী নদীৰ ওপৰত দলং, ধিৰিং নদীৰ ওপৰত দলং, পাগলা নদীৰ ওপৰত দলং, এইবিলাক আমি যিটো কৰিব পাৰে এইবিলাক ক্ষমতাৰ ওপৰতহে আমি ডিচিশ্যন লৈছোঁ। যিটো কৰিব নোৱাৰে সেইটো আমি ডিচিশ্যন লওঁ। যেনেকৈ ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰলৈকে যিটো নতুন নেশ্যনেল হাইৱে, সেইটো আমাৰ দিনতে ছাৰ্ভে কৰা হৈছে, এতিয়াও কমপ্লিট হোৱা নাই। আমি এইবাৰ চৰকাৰত আহিলে আকৌ আমি ৰিভাইভ কৰিম আৰু এইটো আমি বনাম। যেনিবা কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ট্ৰেইন, সেইটো আমাৰ দিনতে চুক্তিৰ সময়তে আলোচনা কৰি পেলাই আমি প্ৰপ'জাল দিয়া, এইবিলাক এতিয়া একটা পিছত একটা হৈ আছে। ৰূপসী এয়াৰপৰ্ট আপোনালোকে দেখিছে, এইবিলাক হৈ গ'ল। মুঠতে এনেকুৱা আমাৰ আৰু ৰঙিয়াৰ পৰা চান্দুপজোখালৈকে যোৱা এটা ট্ৰেইন কানেকশ্যন, এইটোও আমি প্ৰপ'জাল দিয়া হৈছে। আজি হোৱা নাই, নিশ্চয় এটা সময়ত হ'ব। মুঠতে আমি এডুকেশ্যনৰ ছাইডত হওক, এগ্ৰিকালচাৰ ছাইডত হওক বা টুৰিজিমৰ ক্ষেত্ৰতে হওক, সকলো দিশটো যিটো কৰিব পাৰে BTCৰ দ্বাৰা দি, BTCৰ পাৱাৰ ফাংচনেদি, সেইটোহে আমি ডিচিশ্যন লৈছোঁ। যেনে মাটিৰ পাট্টা দিয়া, সেইটো ছাৰ্ভে কৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীৰ লগত, বহুত মানুহৰ লগত মাটিৰ পাট্টা নাই, সেইটো আমি দিম, এইবিলাক আমি ডিচিশ্যন লৈছোঁ। মুঠতে আপোনালোকক আমি PMB আৰু CWC যিখিনি ডিচিশ্যন লৈছে, এইটো আপোনালোকে অলপ পিছতে ৰিটেন কিবা কপিটো আপোনালোকে পাই যাব, সেইটো লৈ পেলাই প্ৰচাৰ কৰিলে হ'ল দেই। থেংক ইউ, ধন্যবাদ। BTC নিৰ্বাচনত আপোনালোকৰ যদি আপোনালোকে প্ৰকাশ কৰিছে যে মিত্ৰতা নহয়, মিত্ৰতাৰ সম্ভাৱনা আছে নেকি? মিত্ৰতাটো মুঠতে আমি BPF-এ কাৰো লগত মিত্ৰতা নকৰিব। আমি BPF দলে স্পষ্ট। কোনোবা দলে যদি কাৰোবাৰ লগত মিত্ৰতা হয়, এইটো আমাক ক'বলৈ একো নাই। মুঠতে BPF-এ কাৰোবাৰ লগত মিত্ৰতা নকৰি পেলাই
নিৰ্বাচন খেলিব স্পষ্ট আৰু আমি যিটো জানো আজিৰ দিনত যিটো শুনি আছোঁ বিজেপিও কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব বুলিহে আমি শুনি আছোঁ ফিল্ডত তেনেকুৱা হ'লে আপোনালোকৰ লাভ হ'ব আমাৰ বহুত লাভালাভ হ'ব আৰু আমি আজি ডেলিগেটৰ পৰা ডিষ্ট্ৰিক্ট কমিটিৰ পৰা যিখিনি অপিনিয়ন লৈ আছে আমি চৰকাৰ অলৰেডি বনালি আৰু চৰকাৰ হোৱাৰ পিছত কি কাম কৰিব সেইটোৱে আমি আপোনালোকক আমি জনাই দিছোঁ প্ৰমোদ বড়ো যিহেতু শাসনত আছে কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব পাৰে আগন্তুক প্ৰমোদ বড়ো একো ফেক্টৰ নহয় আমি কৈছোঁ BTC অঞ্চলত BPF-এ ৰাজনীতিকভাৱে 1 নম্বৰ পজিশ্যনত আছে আজিৰ দিনত ছেকেণ্ডত BJP আছে 3 নম্বৰতহে UPPL জানে ৰাজনীতিক পজিশ্যনটো BTC অঞ্চলত 1 নম্বৰত BPF পজিশ্যন আছে ছেকেণ্ডত আজিৰ দিনত BJP আছে থাৰ্ডত UPPL আছে ফ'ৰ্থত কংগ্ৰেছ আছে এইটোৱে আজি খাম্পা বৰগাড়ী দেখিবলৈ পোৱা নাযায় খাম্পা কিবা অসুখ হ'ব পাৰে মই খবৰ লৈছোঁ কিবা এটা অসুবিধা হৈছে সেইকাৰণে অহা নাই কিন্তু খাম্পা আমাৰ দলতে আছে আপোনালোকে চিন্তা কৰিব নালাগে দেই आं बिथांखौ व्यक्तिगतभावे रेसपेक्ट खालामो आब' प्रमिला रानी ब्रह्मखौ नाथाय बिथांमोना 17 बोसोर मोनदोंमोन जि मोनसे अबस्था खालामदोंमोन बेवहाय जे हिंसा थानो हायै मानसिफ्रा गाज्रि अबस्था बयबो गियै माने रायजो जानांगौ जादोंमोन दिनैनि थासारिया जोबोद सोलायबाय दा बे थासारिखौ बिथांमोनाबो लाबोनो हागौमोन गोसोबा नाथाय बिथांमोना बेफोरखौ गोसो होयैखाय दिनै बड'लेण्डनि गासैबो सोलोंथाइनिफ्राय लानानै गासैबो गोग्लैसोनाय अबस्था दङमोन दा दिनै नायदो स्पर्ट्सनिफ्राय लानानै सोलोंथाइनि लानानै गासैबो जौगाबोबाय आरो फेस्टिभेलखौ बिथाङा जि फेस्टिभेलखौ बुंदों बबे फेस्टिभेलखौ बुंदों आं बुजि मोनाखै दैजिं फेस्टिभेल खुंनानै गोबां बेवहाय जौनि आड्डा जायोमोन दिनैथ' बेबायदि फेस्टिभेल गैला ओरैनो जोंखौ माने समाल'सना खालामनायनि नामाव समाल'सना खालामबाथ' जानाय नङा दा नंखायनो बिथांमोना स्पेसिफिक बुंथ' बबेखौ खालामनांगौ बबेखौ मोजांबा जों मानिगोन गाज्रिबा जों नागारगोन थेंक इउ बे बाथ्राखौ खाम्फा बरगयारि बिथाङासो मोजाङै बुंनो हागोन बिथाङाबो सासे दैदेनगिरि हिसाबै हयथ' बिथाङा माबा मोनसे साननाय दङ बा माबा मोनसे हयथ' गोसोनि बाथ्राफोर दङ जायनि थाखाय बिथाङा बेबायदि थादों जानो हानाय दा बिथांनि बाथ्राखौ बिथाङासो मोजां बुंनो हागोन आंनि फारसेनिफ्राय माबा मोनसे बुंनाया मोजां जागोन होननानै आं सानाखै मानोना बिथांखौ आंबो रेसपेक्ट खालामो खारन BTC बिथाङाबो सासे सिगनेटरिमोन सासे दैदेनगिरि जाबोनाय मानसि BTC समाव जों जिरायथ'नांगौ BTC उनावबो जों जिरायथ'नांगौ बिनि उनाव BTR सुक्ति जाबाय BTCआबो जोंनि जिरायथ'नायसो नंगौना नङा आं बुंनो नाङामोन थेवब्लाबो आं बुंदों हारिनि खाथिराव मानसिफ्रा हारिनि खोथा बुंबाय थायो नालाय BJPआव थानानै जों हारिखौ जोङो बासायनो हाया नामा दिनै बिस्वजित दैमारिया जि खामानिखौ जोंनि गोबां बर' जाथिया आसामाव रुपनाथ बर'निफ्राय मिनिस्टार MLA MP जाबोदों बे खामानि मावनो हायैखौ दिनै बिस्वजित दैमारि बिथाङा मावनानै देखायबाय अब्ला जोंखौ मानो हारिनि हांगार होननानै बखिनो नागिरो जोंहा बिदि बिखाया हारिनि थैया जोंना नाफामनि बर'निनो नंगौना नङा জনগোষ্ঠীক ইয়াত বসবাস কৰা 23টা জনগোষ্ঠীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঠিক অকল ধন্যবাদ জ্ঞাপন কৰা নহয় তেওঁলোকৰ আপোনালোকৰ যোগেদি তেওঁলোকক এইটো কথাও পুনৰবাৰ দোহাৰিছোঁ যে যোৱা 30 ডিচেম্বৰ তাৰিখে আগত আমাৰ চৰকাৰখনে যি ধৰণে প্ৰতিজ্ঞা কৰিছিল যে আমি প্ৰত্যেকটো জনগোষ্ঠীক সম পৰ্যায়ৰ সুবিধা সা সুবিধা সম অধিকাৰ প্ৰদান কৰিম সেই সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত এক ভাৰতৰ ভিতৰতে ঐতিহাসিক পদক্ষেপ লোৱা হৈছিলে সেয়া হৈছে ভিজন ডকুমেণ্ট আৰু সেই ভিজন ডকুমেণ্টৰ জৰিয়তে অনাগত দিনবোৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীকে ভাষা সংস্কৃতি অৰ্থনীতিৰ ক্ষেত্ৰত কিদৰে আমি আগুৱাই লৈ যাম সেই ক্ষেত্ৰত একোটা পদক্ষেপ বৃহৎ পদক্ষেপ লোৱা হৈছে আৰু সেই হিচাপে তেওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰা হ'ব সো সেইটো ক্ষেত্ৰতো তেওঁলোকক আমি অনুৰোধ জনাম যে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আগুৱাই আহক এইখিনি সুবিধা তেওঁলোকে গ্ৰহণ কৰক আৰু চৰকাৰখনক বা এই বিটিআৰ অঞ্চলক ভাৰতৰ ভিতৰতে এটা জাকত জিলিকা অঞ্চল হিচাপে পৰিগণিত কৰাত আমাক সহায় কৰক